আজি আপোনালোকক দেখাম দোস্ত হেল্ল' প্ৰিয়া হেল্ল' মই আপোনালোকৰ লগতে আছোঁ আৰু আমি নতুন এটা ব্লগ লৈ আহিছোঁ যে আজি চৰৰ ব্লগ দেখাম। চৰত মানুহে কেনেকৈ বসবাস কৰে, কেনেকৈ জীৱন ধাৰণ কৰি থাকে, কেনেকৈ উপাৰ্জন কৰে, আজি আপোনালোকক দেখাম। এইটো ভিডিঅ'ৰ যোগেদি আৰু মই আজি আপোনালোকক লৈ আহিছোঁ একেবাৰে বাংলাদেশৰ বৰ্ডাৰৰ ওচৰত। আৰু আমাৰ ইয়াতে খেতি বাতি আছে, আমি ইয়াতে খেতি বাতি কৰোঁ। বাংলাদেশৰ বৰ্ডাৰৰ ওচৰতে ভাল এটা সম্পৰ্ক আছে বাংলাদেশৰ লগত, কিয়নো ইয়াত কোনো ধৰণৰ কাজিয়া হাঙ্গামা নহয়। বাংলাদেশৰ BDR আৰু ইণ্ডিয়াৰ BSF ভাল এটা সম্পৰ্ক আছে তেওঁলোকৰ মাজত, কোনো ধৰণৰ কাজিয়া নাই, বহুত শান্তি প্ৰীতিৰে ইয়াত বসবাস কৰি থাকে মানুহে। আমি যিটো দেখি আছোঁ মানে এইটো হ'ল আমাৰ গাঁও, মানে এইটো আমাৰ যিটো এৰিয়া আহিলোঁ আপোনাক অলপ দেখাই দি আছোঁ টানি কেনে। এইটো হ'ল আমাৰ ঘৰ আৰু এইটো আমাৰ খেতি বাতি হয়, এইটো আমি খেতি বাতি কৰিছোঁ। আৰু এইবিলাক হয় বাংলাদেশ, এইটো হ'ল বাংলাদেশ, এইটো আপোনালোকক দেখাই দি আছোঁ, এইটো বাংলাদেশ হয়। আৰু মোৰ পিছফালে যিমান চাই আছে সকলো বাংলাদেশ হয়। এইটো বাংলাদেশ হয়। আৰু মই আপোনাক নদীখন দেখাই দি আছোঁ, বাংলা আৰু ইণ্ডিয়াৰ মাজত নদীখন। তো বলো আমার লগতে থাকিব। হেল্ল' ভিউয়াৰ্স, আপোনালোকে চাই আছে এইটো বাংলাদেশ হয়, এইটো নদী বাংলাদেশৰ। আৰু এইটো আমাৰ পোৱালি ইয়াত গাঁও ধুই আছে। আৰু এইটো বাংলাদেশৰ গ্ৰাম হয়। আৰু আপোনালোকে এইটো নাও এটা আহি আছে, এইটো বাংলাদেশৰ হয়। আৰু ইয়াতে মাছ মাৰি আছে আমাৰ পোৱালিটো। পোৱালি কি কৰি আছে ইয়াৰ? আৰু আপোনালোকক দেখাই আছোঁ মই, এইটো আপোনাৰ যদি সৰু সৰু দেখি আছে সেইটো হ'ল বাদাম। আৰু মানে হেৰি বাদাম গছ হয়, এইটো আপোনালোকে চাই আছে, এইটো বাদাম গছ হয়। এতিয়া সৰু আছে, ডাঙৰ হ'লে আপোনালোকক আকৌ এটা মানে হেৰি দেখাম, বহুত ভাল হয় বাদাম গছ। ইয়াত যিটো বালি মানে ব্লেক কোনো ধৰণৰ মানে হেৰি নহয়, খেতি বাতি নহয়, সেইকাৰণে ইয়াত বাদামো দিছে। বাদামতো বহুত দাম। আৰু মাটি যিমান আছে ইয়াত আৰু কি পৰি নাথাকে, মানে এনে পৰি নাথাকে, মানে এটা কৰিয়ে থাকে। আৰু এইটো হ'ল বাদাম, আপোনালোকে যিমান চাই আছে সকলোবিলাক বাদাম। আৰু ইয়াত মাটি কলাই, এইটো হ'ল বাদাম। আৰু বাদাম ডাঙৰ হ'লে আপোনালোকে চাব পাৰিব, বহুত ভাল লাগে। আৰু এইবিলাকো বাদাম, কিন্তু ইমান ভাল নহয়, কাৰণ বাদাম বনিবলৈ হ'লে বাদামৰ যিটো বালি মাটি তাৰ তলত অলপমান ৰছাল থাকিব লাগে, তেনেহ'লেহে বাদামটো ভাল হয়। আৰু আপোনালোকে যিহেতু চাই আছে সেইবিলাক মাটি ভাল, সেইকাৰণে ইয়াতে মানুহে মাটি কলাই হেৰি কৰিছে, বনিছে, আপোনালোকে চাই আছে। আৰু সেইবিলাক বাংলাদেশে, আৰু সেইবিলাক বাংলাদেশ গ্ৰাম চাই আছে, যিটো মানে গাঁও চাই আছে সেইটো হ'ল ইণ্ডিয়া, সেইফালে হ'ল ইণ্ডিয়া বন্দৰৰ ইণ্ডিয়াখন। আৰু সেইফালে আপোনালোকে চাব, ইয়াৰ পৰা আপোনালোকে চাব বাংলাদেশ। আৰু বাংলাদেশ এইটো হ'ল বাংলাদেশৰ নদী, মই নদীৰ ওচৰতে থিয় হৈ আছোঁ। আৰু আপোনালোকে চাবলৈ ইচ্ছুক যে এই সদু যিটো গ্ৰাম বা গাঁও আমি চাই আছোঁ, আপোনালোকক দেখাই আছোঁ বাংলাদেশ হয়। মাজৰ মাত্ৰ 500 মিটাৰমান হ'ব ইণ্ডিয়া, তাৰপিছতো আকৌ বাংলাদেশ, আৰু এইপিনে বাংলাদেশ। আৰু এই যিটো কেমেৰা মাছখিনি চাই আছে, এতিয়া সাদা ঘৰ চাই আছে, সেইটো হ'ল ইণ্ডিয়া। আৰু এইফালে যিমান চাই আছে এইবিলাক বাংলাদেশ। দেখিলে মোৰ ব্লগটা যদি ভাল লাগে প্লিজ এটা সাবস্ক্রাইব আর লাইক শেয়ার কৰিব। থ্যাংক ইউ। পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰক।